গুড মৰ্ণিং আপোনালোক সকলোকে মই অন্য বিদ্যালয়ত স্বাগতম জনাল আশা কৰোঁ আপোনালোক বহুত ভালে আছে ময়ো ভালে আছোঁ আৰু আজি একদম ৰেডি হৈ লৈছোঁ ৰেডি হৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ আৰু মই এতিয়া যাব লৈছোঁ টাউন তাকো আজি বহুত দিন পাছত যাম মোৰ ফ্ৰেণ্ড শিল্পিকাৰ লগত ভাবিলোঁ ভিডিঅ' এটা অকণমান ৰেকৰ্ড কৰি থওঁ এনেকৈ লগৰ ছোৱালী বা ফ্ৰেণ্ডৰ লগত বহুত দিন হ'ল এনেকৈ টাউন চাউন যোৱাই নহয় যিটোৰ লগতে যাওঁ বেছিভাগ যিটোৰ লগতে যোৱা হয় কিন্তু মই ভাবিলোঁ যে অকণমান ৰেকৰ্ড কৰি থওঁ আৰু কালি থাকিলেগৈ মই ঘৰৰ পৰা আহি লৰালৰিকৈ ইয়াতে গা পা ধুই ওলাইছোঁ লৰালৰিকৈ দেৰিয়ে হৈছে ঠিক আছে ব'লক তেন্তে এতিয়া যাওঁ এতিয়া মই ৰেডি আৰু এইটো হ'ল আজি মোৰ টাউন যোৱা ফ্ৰেণ্ডৰ লগত লগ বাই বাই আৰু বহুত দিন পাছত এতিয়া এফালে আমাৰ যিটো এৰি টাউন যাব ওলাইছোঁ আৰু বাই বাই নেকান্দিবা দেই কান্দিবা নি আৰু চুলিটো কাটি মেলি আহিবা মোলৈ কিবা কিবি বনাই মেলি স্কুটিখন আহিলে চুলি কাটিবলৈ যাম বাই 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 ঠিক আছে বাই বাই এতিয়া মই গৈ থাকোঁ এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ বতৰটো ডাৱৰীয়া আৰু আকৌ এতিয়া চিপ চিপকৈ বৰষুণ দিছে মানে যিটোৱে ঠিকেই কৈছিলে নি গাড়ীখন লৈ যোৱাই ভাল হ'ব বুলি মইহে বাট ওলাই আহিলোঁ আৰু এতিয়া মই ল'ব গৈ আছোঁ শিল্পিকাক মানে মই এতিয়া গৈ আছোঁ তিতাবৰ ফালে মানে উল্টাকৈ গৈ আছোঁ প্ৰথমে তাইক লৈ লওঁ তাৰপিছতহে যাম দুইজনী যামতো সেইটো কাৰণে প্ৰথমে তাইক লৈ লওঁ এতিয়া শিল্পিকাৰ ঘৰ হ'ল ঢেকীয়াজুলি গছপুৰীয়া মই এতিয়া গছপুৰীয়া পামগৈ শিল্পিকাহঁতৰ ঘৰ পালোহি আৰু আহিয়ে প্ৰথম ফুলনিখনত দেখাইছোঁ মানে ফুলবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে চাংখন পাতি পেলাই মই নেদেখুৱাকৈ নোৱাৰিলোঁ কিন্তু তাই দেখুৱাবলৈ নালাগে বুলি কৈছে বেয়া হৈ আছে বোলে তথাপিও মই দেখাইছোঁ মোৰ চকুত বহুতেই ভাল লাগিছে ভালকৈ মানে ফুল চুলবোৰ ফুলি আছে সেইটো কাৰণে আৰু শিল্পিকাই কুকুৰ এটা লৈছে নতুনকৈ দেখিছেনে এইটো লোকেল নে কি নাজানো আৰু দেই আৰু এইফালে যাওঁ এতিয়া আমি স্কুটিয়ে চলাব বহুত দিন টাউনত মই চলোৱা নাই এতিয়া শিল্পিকাহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ দুইজনী বৰষুণ নিদিলেই হয় আৰু পালোঁ লগ পাই মেলি এতিয়া আহি আছোঁ গাড়ী চলাইছে একদম টাউনত হ'লে এতিয়া মই পাৰ হৈ আহিলোঁ বৰুৱা চাৰিআলি পাৰ হৈ আহি আৰু এইফালে সোমাব লৈছোঁ এতিয়া এইটো ফুকনালি একদম খুব ইজি বিচাৰি পাবলৈ চাইনবৰ্ড লিখাই আছে ডাঙৰকৈ মোৰ পাৰ্লাৰখনৰ নামটো ধুনীয়াকৈ লিখা আছে একদম সহজতে বিচাৰি পাব যদিহে আপোনালোক আহিব বিচাৰে বা আহিব খোজে মানে ইয়ালৈ বহুতক অলৰেডি মই এড্ৰেছ দিছোঁৱে বাৰু বহুতে কণ্টেক্ট কৰিছে মোৰ লগত পাৰ্লাৰখনৰ কথালৈ আৰু এইখন চাওক মই পাই গ'লোহি হেয়াৰ ফিউজন মই যিটো প্ৰথম ব্লগ ষ্টাৰ্ট কৰিছিলোঁ হেয়াৰ ফিউজনৰ পৰাই আজি আকৌ ইয়ালৈ আহিছোঁ স্কুটিখন এই পাৰ্কিং কৰি লওক আৰু এতিয়া আমি সোমাই গৈ থাকোঁ ভিতৰলৈ চাইনবৰ্ডখন আকৌ এবাৰ ভালকৈ দেখাই দিছোঁ এইবাৰ ব'লক ভিতৰলৈ যাওঁ দেখিছে ন ভালকৈ ভিডিঅ'টোত মন কৰি ল'ব কৈছোঁৱেই বহুতেই ইজি বিচাৰি পাবলৈ ইমান ধুনীয়াকৈ সজাই থৈছে দেখিছে বাহিৰত ফুলৰ টাববোৰ দি আৰু এইফালে গৈ আৰু এইটো হৈছে কণ্টেক্ট নম্বৰ তেখেতসকলৰ আৰু এইফালে এইবোৰ চাইডে চাইডে ফুল ৰুই থৈছে বা বহুত ধুনীয়া কৰিলে আগতকৈও বেছি ধুনীয়া কৰিলে আৰু এইফালে চাওক বিহুৰ কাৰণে হয়তো চাগে ডেক'ৰেশ্যন কৰি থৈছে ধুনীয়াকৈ মই গৈ থাকোঁ ভিতৰলৈ আৰু মই নহয় আহিছোঁ হেয়াৰ স্পা কৰিবলৈ আৰু অলপ হেয়াৰ কাট কৰিম বুলি ভাবিছোঁ নাজানো আৰু কিমান দূৰ ছাকচেছ হওঁ কিন্তু স্পাটো প্ৰথমে কৰি লওঁ স্পা কৰি এতিয়া প্ৰথমে মই কৰি ল'ব লাগিব একদম ধুনীয়াকৈ হেয়াৰ ৱাছ আৰু এতিয়া কৰি লওঁ মই হেয়াৰ ৱাছ
মোৰ নহয় এতিয়া হেয়াৰ ৱাছ কৰা হৈ গ'ল। এতিয়া হেয়াৰ ক্ৰীমটো এপ্লাই কৰিব, তাৰপিছত আৰু দেখাই দিম। ফাৰ্ষ্ট লোৱা মেলা হৈ গ'ল আৰু এতিয়া লৈ আহিছোঁ মই ষ্টিম। দেখি গম পাইছে আপোনালোকে, নকলেও হ'ব। তথাপিও এইফালে এগৰাকী ছাইডত আছে আৰু শিল্পীকাক দেখাইছোঁ ৰ'ব। তাইক খং কৰিছে, তাইক নেদেখাবলৈ কৈ থাকে মানে, কেমেৰাটো তোৱালে তাই নালাগে বুলি কয়। আৰু বেছি ভোক লাগিছে নেকিও ঠিক নাই, আৰু হ'ব আৰু বেছি টাইম নাই। চাওক মোৰ চুলি জ্বলি ধোঁৱা ওলাই গৈছে। এনেই কৈছোঁ আগতে, কিছুমানে কিন্তু সঁচাকৈ বুলি ভাবি যাব। ষ্টিম লৈ আছোঁ ন, সেইটো কাৰণে ধোঁৱাটো ওলাইছে, জ্বলি যোৱা নাই কিন্তু। ফাইনেলি মোৰ মানে স্পা কৰা হৈ গ'ল আৰু লাষ্ট টাইম ৱাছ কৰি আহি এতিয়া ড্ৰাই কৰি আছোঁ। আৰু এই যে ভণ্টিকেইজনী দেখিছে, বহুতেই ভাল লাগিলে ইহঁতৰ লগত, ইহঁতকেইজনীৰ লগত কথা পাতি মেলি মানে বহুত ভাল লাগিলে। আৰু মোৰ এতিয়া হৈ গ'ল, যাওঁ আৰু স্পা কৰাৰ পিছত ফাইনেল লুক মোৰ হেয়াৰটো হ'লগৈ এইটো, আৰু চফ্ট লাগিছে, ভাল লাগিছে মানে। এতিয়া ঘৰ যাব ওলাইছোঁ, একদম মানে নিজৰে আমনি লাগি গ'লগৈ। সেইকাৰণে হেয়াৰ কাট কৰিম বুলি ভাবিছিলোঁ, নকওঁ, নেক্সট টাইম আহিলে কৰিম। বহি ইমান বহা মোৰ ধৈৰ্য নাই। এইফালে এগৰাকী চাগে ভোক লাগি গ'লগৈ। এতিয়া যাওঁ আৰু কিবা এটা খাই মেলি লওঁগৈ। গৈছোঁ মানে শিল্পীকা বহুত বেছি ভোক লাগিছে, মোৰ লগতে পালাত বহুত অশান্তি পালে। ত' এতিয়া আমি খানাটো খাই লওঁ। খাব আহিছোঁ, লগতে খাইছোঁ। আমি খাব আহিছোঁ চোলা পৰঠা বাবুপট্টিত থকা দাস ৰেষ্টুৰেণ্টত। ইয়াত মানে আগৰ কথাবোৰ মনত পৰি যায় আৰু আগতে মানে ডিউটিলৈ আহি থাকোঁতে ইয়াতে লাঞ্চ কৰিব আহোঁ, বা আহিয়ে থকা হয় মানে, প্ৰায় আহি থাকোঁ। আৰু প্লিজ কমেণ্ট কৰি জনাব মোৰ চুলিখিনি কেনেকুৱা দেখিছে। মোৰ নিজৰ কিন্তু বহুত বেছি ভাল লাগিছে, চফ্ট লাগিছে মানে, আৰু চিল্কি। আহি গ'ল আমাৰ চলে পৰঠা। এতিয়া আমি খাই লওঁ তেতিয়াহ'লে। বাই বাই। আমাৰ খাই মেলি হৈ গ'ল, এতিয়া ঘৰ যাব লৈছোঁ আৰু ক'তো একো কাম নাই। বহুত ভাগৰ লাগিছে, যিটোৰ কাৰণে চব পেকিং এটাকে লৈ ল'লোঁ মই। বাই বাই। মই এতিয়া ঘৰ আহি পালোহি। আহি পাই এতিয়া ফ্ৰেছ হ'ম, মেলিম, ঘৰৰ কাম একো কৰাই নাই, চাফা তাফা কৰিম, এইবিলাক কামত লাগি যাম। তাৰপিছতহে ৰেষ্ট ল'বলৈ সময় হ'ব আৰু। এইফালে এতিয়া যিটোলৈ চোলা পৰঠা লৈ আহিছিলোঁ, ময়ো খালোঁ, যিহেতু তালৈ লৈ আহিছিলোঁ। এতিয়া সি পৰঠা খাই আছে আৰু। ঠিক আছে, এতিয়া মই কামবোৰ কৰি লওঁ, তাৰপৰা কেক এটা বনাম, দেখাম আপোনালোকক। খাবলৈ কেনেকুৱা লাগিছে? হে, পৰঠাটো বাৰু ঠাণ্ডা হ'ল। হেৰিখিনি মানে বাৰু চেঞ্জ কৰিলোঁ, মানে মুখ চুখে ধোৱাগৈ নাই, ধুমগৈ আৰু লাহে ধীৰে এতিয়া। আৰু কৈছিলোঁ নহয় আজি কেক এটা বনাম বুলি। কেকটো বনাবলৈ যা যোগাৰ কৰিলোঁ, আৰু কেকটো আজি আনকালে মই ব্লেণ্ডাৰত ফেটি মেলি লওঁ। আজি অকণমান ভাগৰ লাগিছে, এইবিলাক ইমান কৰি থাকিবলৈ মন যোৱা নাই। সেইটো কাৰণে মই আজি অলপ বেলেগ ষ্টাইলত বনাম। ব'লক এতিয়া কেক বনাওঁগৈ, আপোনালোককো দেখাম মই কেনেকৈ বনাওঁ। কেনেকৈনো কি আৰু, আপোনালোকেও বনায় মিক্সিত দি মেলি। আজি মই মিক্সিত দি বনাম মানে। ৰেডি কৰিমগৈ, তাৰ আগতে কেৰাহী এখন পাতি পেলাই এনেকৈ আগতে বনোৱা হয় দেই, নিমখখিনি যে মানে আগতে কেক বনাই থকা, বাৰে বাৰে নতুন নিমখ লৈ থাকিবলৈ নোৱাৰি ন, এইটো কাৰণে আগতে বনোৱা টেমা এটাত ভৰাই থৈ দিছিলোঁ। আপোনালোকেও এনেকৈ থৈ দিব। আৰু এই নিমখখিনি এনেকৈ হেৰি কৰি লৈছোঁ মানে, একদম গেছটো একেবাৰে ল' কৰি দিম। আৰু ইয়াতে মই প্লেটখন দি দিম। এখন কেক বনাইহে ক'লা হ'ল আকৌ দেই, এনেই মানে লেতেৰা তেনেকুৱা ক'লা নহয় মানে, নিমখৰ চেকাটো ধৰি গ'ল। আৰু এই কাঁহীখনো কেক বনাই মানে মোক ক'লা হৈ গ'ল। এতিয়া ব'লক, মই 1 পাউণ্ডৰ কেক এটা বনাম, সেইটো কাৰণে ডিম 3টা দিছোঁ। আৰু ডিমখিনি ফ্ৰিজত থোৱা নাছিলোঁ দেই, দোকানৰ পৰা আহি মই ফ্ৰিজত নভৰালোঁ। আৰু চেনি 1 কাপ দিছোঁ চাহ খোৱা কাপেৰে। ৰিফাইনটো মোৰ অনুমানৰ মতে দিছোঁ এইটো, আৰু ভিনেগাৰ দিছোঁ অলপমান। আৰু তাৰপিছত দিছোঁ এইটো এইটো গম পাইছে, ফ্লেভাৰটো ভেনিলা কাষ্টাৰ্ড ফ্লেভাৰ দিছোঁ। আৰু এতিয়া এইখিনিও ধুনীয়াকৈ ব্লেণ্ড কৰা হৈ গ'ল। আৰু এতিয়া দিম মই ময়দা 1 কাপ, যদি পনীয়া হয় পিছত দি দিম। আৰু কোকো পাউডাৰ দিছোঁ, এইবোৰ মই নিজৰ জোখৰ মতে দিছোঁ। আৰু যদি পনীয়া হয় আকৌ দি দিম মই। এয়া চাওক, মোক বহুতেই পানী টাইপৰ হৈছে, সেইটো কাৰণে মই কি কৰিম, আৰু অলপ ময়দা দি দিম। কেকৰ বেটাৰটো যিহেতু ৰেডি হৈ গ'ল, এতিয়া মই কি কৰিম, এইটো অইল ডাষ্টিং কৰি ল'ম। হাতেই লগাই দিছোঁ আৰু সেইকাৰণে বহুতেই ইজিকৈ কৰিব বিচাৰিছোঁ আজি, সেইটো কাৰণে।
কেকটো তাৰ বাবে বনাই আছে, কিয় বনাই আছে কৈ আছে। সময়টো প্ৰথমে বনাই নবনাই চাই লওঁ। খালি আজি অলপ বেলেগ ষ্টাইলটো বনাইছে, হয়নে নহয়? মুখখন লেতেৰা লেতেৰা লাগিছে দেই, উপায় নাই আৰু ফ্ৰেছ হৈ আহিমগৈ এতিয়া। কালি কওঁতে বেকিং দিবলৈ ধৰি গৈছিলোঁ, বেকিং এতিয়াহে দিছোঁ। কি হ'ব আৰু দেই, আজি যিয়ে হ'ব কিন্তু দেখা নাপায়। ভাল হওক বেয়া হওক কথা নাই। বেকিং আৰু এটা বস্তু দিলে আছে ছ'ডা দিওঁ, সেয়া অকণমান ছ'ডা অকণ দি দিওঁ আৰু এবাৰ মিক্সিটো চলাই দিওঁ। এনেকুৱা হ'ল দেখিছেনে? এতিয়া মই বাকী দিছোঁ এইফালে চাওক। কেনেকুৱা মানে হোৱাটো মই বিচাৰি আছিলোঁ, সেইটো দেখাইছোঁ আপোনালোকক। এনেকুৱা হোৱাটো বিচাৰি আছিলোঁ, দেখিছে? যদিও মিক্সিত মাৰিছোঁ, বেটাৰটো কিমান ধুনীয়াকৈ হেৰি হৈ গৈছে দেখিছেনে? বাকী বেকিং ছ'ডা এইবিলাক আৰু কি হ'ল নাজানো, বাট কনচিষ্টেঞ্চিটো ধুনীয়া হৈছে। অকণমান থুপথুকাই দিওঁ, থুপথুকাই দিব লাগিব, যিহেতু মানে এয়াৰ বাবলছখিনি ওলাই আহিবৰ কাৰণে থুপথুকাই দিব লাগিব। গৰম হ'বলৈ দি থৈছিলোঁ, সেইকাৰণে ঢাক মাৰি এই প্লেটখনৰ ওপৰত এতিয়া মই ধুনীয়াকৈ বহাই দিম, দেখিছে? আৰু এতিয়া এই কাঁহীখনে আকৌ ঢাক মাৰি থৈ দিম। কৃষ্ণ ভগৱান ভাল হ'লে হ'ল আৰু দেই। আজি বেলেগ এটা ষ্টাইলত বনাইছোঁ। অভেন চভেন নাই আৰু ইমানকৈ আৰু প্ৰফেচনেল কেক বনোৱা মানুহ নহয় নহয়, সেইটো কাৰণে কেৰাহীতে বনাই থাকোঁ আৰু মাজে সময়ে এটা দুটা। ডাল সামৰি লওঁ, বুজিছেনে কেনেকুৱা কৰি পেলালোঁ গোটেই টেবুলখন। ষ্টেণ্ড আনি লৈছিলোঁ, ষ্টেণ্ডডাল কাম ভালকৈ নোলালে। আৰু এইফালে মিক্সি এইবোৰ সামৰি লওঁ, সামৰি মেলি মই ফ্ৰেছ হ'বলৈ যাম। তাৰপিছত মই দেখুৱাম কেকটো কেনেকুৱা হয় আপোনালোকক। ঠিক আছে তেনে ভিডিঅ'টো মোৰ চাই থাকিব শেষলৈকে, তেতিয়াহে গম পাব যে মিক্সিত বনোৱা কেকটোনো মোৰ কেনেকুৱা হ'ল, হয়নে নহয়? ঠিক আছে। ফ্ৰেছ হৈ আহিলোঁগৈ আৰু আজি নহয় স্পা কৰি আহিলোঁ যে চুলিখিনি একদম বহুত ভাল লাগি আছে, একদম চফ্ট লাগি আছে, একেবাৰে চিল্কি একদম ভাল লাগি আছে, দেখিছেনে? আপোনালোকে দেখি দিব পাৰিছে চাগে, ধুনীয়া চাইন এটাও দি আছে, ভাল লাগিছে মানে। আৰু এতিয়া 4:14 মই পাতিছিলোঁ কেকটো, এতিয়া 5টা বাজিলে। ব'লক কেকটো চাওঁগৈ। আৰু আপোনালোকৰ আগতে কিন্তু মই চাম, যি হ'ব আৰু কি হ'ব নাজানো, ভগৱান ভাল হ'লেই হ'ল আৰু। ব'লক এতিয়া আমি কেকটো চাওঁগৈ। কৃষ্ণ ভগৱান ভাল হ'লে হয় আৰু দেই। চাবলৈ লৈছোঁ দেই, চাওক বঢ়িয়া। খালি অকণমান কাঁহীখনত লাগি গ'ল, মানে বেছি ফুলিলে ন, কেকটো অলপ ডাঙৰেই হ'ল। টুথপিনডাল ভৰাই চাইছোঁ, ধুনীয়াকৈ সিজিলে, চবফালে ধুনীয়াকৈ সিজি পৰিছে আৰু বহুত ধুনীয়া হ'ব কেকটো, স্পঞ্জি হ'ব, দেখিছেনে? আকৌ দেখাই আছোঁ ৰ'ব, নমাই পেলাই দেখাইছোঁ। কেকটো চাওক, কেকটো এনেকুৱা হ'ল, এইটো অকণমান ফাটি গ'ল, ওপৰলৈ বেছি ডাঙৰ হ'ল ন, সেইটো কাৰণে বহুত স্পঞ্জি হৈছে। কিন্তু বস্তুটো দেখি থাকিব পাৰিছেনে? নাই নাজানো, বহুত স্পঞ্জি টাইপৰ হৈছে। আৰু ওপৰটো এনেও কাটিয়ে দিম, যিহেতু ক্ৰীম লগাব আছে এইবিলাক কৰিবলৈ, প্ৰব্লেম নাই। কিন্তু বহুতেই ধুনীয়া হ'ল। কেতিয়া ক্ৰীম লগাওঁগৈ। ভালকৈ কৈ দেখুৱাব পৰা নাই, কাৰণ অকলে দিগদাৰ হৈছে, তাৰ বাবে দুখিত, বেয়া নাপাব প্লিজ। যেতিয়া কেক বনোৱা ভিডিঅ' বনাম, তেতিয়া আপোনালোকক মই ভালকৈ দেখাবলৈ চেষ্টা কৰিম। ব্লেক ফৰেষ্ট হয়, মাজত চকলেট দিম আৰু ছাইডত চেৰি লৈ তেনেকৈ চিম্পুল ডিজাইন এটা থৈ দিম। আৰু আজি ইমানতে সামৰিছোঁ আৰু। এইটো পাগল হ'ল, মই কৈ দিছোঁ। বলিয়া হ'ল, যাব স্কুটিত লৈছে গাড়ী চাবি, পাগলেই হয়, পাগলেই হ'লা তুমি। আৰু বাই যে কি নহওক, বাই। আৰু মোৰ কেকটো কেনেকুৱা হ'লতো আপোনালোকক দেখালোৱে, মানে কি হ'ল অকণমান দেৰিকৈ ক'লোঁ, মানে কি সংগীতা আহিছিলে, সংগীতাৰ লগত মানে যাৰ লগত মই বিহু ফটোশ্বুট কৰিবলৈ গৈছিলোঁ, সেই সংগীতা আহিছিলে, তাইৰ লগত চাহ খালোঁ, কথা পাতিলোঁ, এনেকৈ অকণমান টাইম গ'ল। নবৌয়ে ফোন কৰিছিলে, কথা পাতিছিলোঁ। মানে আমি নবৌহঁতৰ ঘৰলৈ যোৱা কথা আছে, এতিয়া ওলাই যোৱা কথা আছে। আজি যিটো বোলে ঘৰতে শুই ব'ৰ হ'ল, যিহেতু মই এৰি থৈ গ'লোঁ, সেইটো কাৰণে ওলাই যাব আৰু নবৌহঁতৰ ঘৰলৈকে। 7টামান বজাত যাম, অকণমান কিবাকিবি কৰি ল'ম, কাম কেইটামান চেক কৰি লওঁ। আৰু কেকটোতো দেখালে কেনেকুৱা হ'ল, কেকটো মানে ঠিকে আছে, ভালেই হ'ল আৰু।
হেল্ল' এভৰিৱান, আমি এতিয়া ওলাই মেলি আহিলোঁ দুইটা। আজি মানে যিটো দিনটো ঘৰতে বৰ খালে সেইটো কাৰণে আমি ওলাই মেলি আহিছোঁ আৰু নহ'লে এনেই অহা কথা নাছিলে হয় নাই। একদম বৰ খালে আমনি লাগিলে, শুই আমনি লাগি গ'ল বোলে, সেইটো কাৰণে ওলাই আহিছোঁ। এতিয়া এনেকৈ কৈছে দে, ভিডিঅ' আগত কৈছে মানে শুই আমনি লাগিলে বুলি কৈছে যে, সেইটো কাৰণে মই আহিছোঁ আৰু এতিয়া আহি আছোঁ। পূৰা বৰষুণ মানে স্কুলত আহিব মন আছিলে, বাট বৰষুণৰ কাৰণে আহিব নোৱাৰিলোঁ আৰু ঠিক আছে। আমি এতিয়া গৈ থাকোঁ, বাই বাই। একদম কাইলৈ লগ পাম। কাইলৈহে গম পাব কেনেকৈ আকৌ কেকটো কাৰ কাৰণে বনাইছোঁ, কি আছে এইবিলাক কথা, সেইটো কাৰণে কাইলৈ লগ পাম দেই। আজিলৈ বাই বাই, গুড নাইট। বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে, অভিমানী সপোনতে তুমি মোৰ হোৱা। গুড মৰ্ণিং। আজি হ'ল নেক্সট ডে। শুই উঠিলোঁ, চাহ খালোঁ, এতিয়া গা পা ধুই আহি কাপোৰো এগাল ধুলোঁ। এতিয়া বহি আছোঁ আৰু টাউন যাব লাগে, ৰেডিও হ'ব লাগে, ভাতো বনাব লাগে। কোনটো কি কৰিম ভাবিয়ে পোৱা নাই। এতিয়া এইফালে নখকেইটাও গোটেই চাফা কৰিবলগীয়া হৈছে, মানে গোটেই হেৰি হ'ল ৰিমভাৰ দিবলগীয়া হৈছে, মানে এলাহে লাগি আছে মানে কি ক'বা। ওলাওঁগৈ মানে মায়ে ফোনত কথা পাতি আছে, মায়ে কোনে ফোন কৰিছে সেইটো কাণ পাতিছোঁ। সেয়াই ভাতটো পাতি লৈছোঁ, নখকেইটা চাফা কৰি নেইল কালাৰ অলপ লগাই লওঁ। ওলাই যাম যিহেতু আনকালে কালি পৰহি এইকেইদিন ৰেগুলাৰ ওলাই গৈয়ে আছোঁ, এনেকৈ শিকিছোঁ। হেল্ল' গাইজ, মই এতিয়া নেইল কালাৰ লগোৱা হৈ গ'ল, দেখিছেনে? ভৰিত লগাবলৈ সময় নহ'লে, মানে খানাটো বনাই আছোঁ ন, সেইটো কাৰণে দিগদাৰ হ'ল, ভৰিত ল'বলৈ সময় নাপালোঁ। আৰু লগতে খানাও বনাই আছোঁ। ইফালে নেইল কালাৰটো শুকুৱাই ল'লোঁ, ভাতটো পাতি ল'লোঁ, তাৰপিছত কালাৰ লগাই দিলোঁ, শুকাই গ'ল। আৰু এতিয়া চব্জি বনাই আছোঁ। চব্জি অলপ দেখাইছোঁ, আজি চব্জি কি বনাইছোঁ। মিক্স চব্জি আৰু এনেকৈ আপোনালোকে খাই নাখায় নাজানো, কিন্তু মই এনেকৈ বনায়ো ভাল পাওঁ, খায়ো ভাল পাওঁ। মানে আজি দালি চালি একো নবনাওঁ, দেৰি হ'বগৈ, দেৰি হৈ আছে অলৰেডি, বহুত লেট হ'ল টাউন যাবলৈ। তাৰপিছত আমি কিবা কামতে যাম ন, সেইটো কাৰণে দেৰি হয়তো গ'লেই, সেইটো কাৰণে এটা চব্জিয়ে বনাইছোঁ আৰু অলপ দেখাইছোঁ কি চব্জি বনাইছোঁ। এইফালে চব মিক্স চব্জি মানে ফোন আহি গৈছিলোঁ। ইয়াত এতিয়া মই দিছোঁ মাংস আছিলে 4 পিচ, তাৰপিছতে কেপচিকাম এটা, আলু সৰু সৰু আলু 3টা দিছোঁ, বিলাহী, মাংস 4 পিচ, আৰু এনেকৈ মানে মিক্সকৈ বনালে মই পিঁয়াজটো পাছত দিওঁ। আৰু এতিয়া এনেকৈ এদিন বনাই খোৱালোঁ। এতিয়া যিটোৱে পিঁয়াজটো পিছত দিলেহে মানে ড্ৰাই ফ্ৰাই যিয়ে বনাওক, কিন্তু পিছত পিঁয়াজ দিলেহে ভাল পাওঁ। আগতে সেইকাৰণে মই পিঁয়াজটো নিদিওঁৱে, বুট বিট লাগিলে যিয়ে বনাওঁ, পিঁয়াজটো মানে পাছত দিওঁ। এতিয়া জ্বলি যোৱা পিঁয়াজটো খাই ভাল নাপায়, মানে ড্ৰাই ফ্ৰাইত যিটো পিঁয়াজ দিয়েই নে নৰ্মেলি হোটেলে চোটেলে হ'লেও লাষ্টত দি পেলাই যেনেকৈ বনাই যে, সেইটোহে খাই ভাল পায়। ঠিক আছে, আৰু অলপ সময় লাগিব আৰু তাৰপৰা খানাটো খাম আৰু। মিক্স চব্জি ৰেডি হৈ গ'ল, আৰু যিটো এপচেলে গৈছে আহিলে খাম আৰু ওলাই মেলি যাম মানে গোটেই কাপোৰবোৰ ধুই থৈ গ'লোঁ, নবৌ নাই ঘৰত, মাও নাই, সেইকাৰণে কাপোৰকেইটা শুকাইছেনে নাই সেইবোৰো আকৌ চাই আছোঁ। মানে শুকুৱাকেইটা বোলো আনি সোমোৱাই থৈ যাওঁ, এনেকৈ ভাবিছোঁ। বেছিকৈ হ'লে মানে নবৌ সোমাবলৈ দিগদাৰ হয়, নবৌ অলপ ধুলে আজি, সেইটো কাৰণে। আৰু ভাবিছোঁ এতিয়া চাদৰ মেখেলা পিন্ধি যাব লাগিব চাগে, মানে ঘৰৰ কাষতে ভাগৱত যিহেতু পালেহিয়ে, নামঘৰত কাম চলি আছে, সেইটো কাৰণে মানে গাঁৱৰ মানুহে কাম কৰি থাকিলে ডাঙৰ ডাঙৰ মানুহে মুখুৱাকৈ কুৰ্তি বা এনেকৈ বেলেগ পিন্ধি যাবলৈ দিগদাৰ হয়। ভাবিছোঁ মেখেলা চাদৰে পিন্ধি যাব লাগিব এতিয়া। ৰ'দো মানে খাওঁকৈ ওলাইছে আৰু কি ক'ব উপায় নাই। গাড়ীখন লৈ যোৱা হ'লে একো নাছিলে, কিন্তু আমি গাড়ীখন লৈ নাযাওঁ কেলৈ, টাউনত মানে এইবোৰ য'তে ত'তে পাৰ্কিং কৰিবলৈ দিগদাৰ হয়, এইবোৰ কাৰণে দিগদাৰ আৰু মানে স্কুটিখনৰ সমান সুবিধা নহয়, সেইটো কাৰণে স্কুটিখনকে লৈ যাম আৰু। ঠিক আছে, মই ৰেডি হৈ মেলিহে লগ পাই আছোঁ তেতিয়াহ'লে। হেল্ল' এভৰিৱান, আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। মানে ঘৰত ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ, বহুত বেছিয়ে দেৰি হৈছে, সেইটো কাৰণে লৰালৰিকৈ ওলাই আহিছোঁ। আৰু যিটো কিবা কাম ওলালে সেইকাৰণে বহুত লৰালৰিকৈ আহিবলগীয়া আছে। গৈ থাকোঁ এতিয়া। যেনে তেনে একদম গৰমত ঘামি জুমি হাৰিয়ে চাৰিয়ে টাউনৰ পৰা আহি পালোঁহি। মানে বেছি লৰালৰি হ'ল, গোটেই যিকেইটা কাম ভাবি গৈছিলোঁ গোটেইকেইটা কামটো নহ'লে। মানে যিটো গাড়ী কিবা হ'ল, ফোন কৰিলে, তাৰপিছতে সি মোক একদম মানে ঘৰলৈ চোতাললৈ সোমোৱাই দিয়া নাই, একদম পদূলিটো নমাইছে আৰু লগালগ গৈছে। গাড়ীখনৰ কিবা এটা প্ৰব্লেম হ'ল, সেইটো কাৰণে বহুত জল্দি আহিবলগীয়া হ'ল। আৰু যাওঁতেও বহুত লৰালৰিকৈ গৈছোঁ, মানে সেইকাৰণে ওলাই মেলিও ভিডিঅ' কৰি থকা নহ'লে। আৰু এতিয়া মই বোলো বহি কথাটো কৈ লওঁ। আৰু বহুত গৰম দেই, কিন্তু কৈছোঁ আৰু এতিয়া ঘৰত আহিহে শান্তি লাগিছে। মানে আমাৰ এইডোখৰ বহুত ঠাণ্ডা হয়,
বাকী ৰুমখিনিতকৈ এডোখৰ বহুত ঠাণ্ডা, সেইটো কাৰণে এডোখৰত থাকিহে ভাল লাগে। ইয়াতে বোলো অকণমান বহি দিছোঁ। এতিয়া ড্ৰেছ পাতি সলাওঁগৈ, কালিতো কেকটো ডেক'ৰেশ্যন কৰা নহ'লে, আৰু আজি মোৰ কালি যোৱা লগৰজনী শিল্পিকা, তাই আজি এনিভাৰ্চাৰী, সেইটো কাৰণে কেকটো বনাইছিলোঁ। কেকটো ডেক'ৰেশ্যন কৰিব লাগে, অলপ ফ্ৰেছ হৈ মেলি ৰেষ্ট লৈ লওঁ, তাহাঁতৰ ঘৰলৈ যাব লাগে। লগ পাই আছোঁ, কেকটো ডেক'ৰেশ্যন কৰি মেলি দেখাম বাৰু আপোনালোকক। আৰু আপোনালোকে কমেণ্ট কৰি নজনাই কেকটো কেনেকুৱা লাগিছে, কি আগতেও দেখাইছোঁ, ক'লেহে ভাল লাগে হয়নে, দেখাবলৈ মন যায়। ঠিক আছে, এইবাৰ কিন্তু ক'ব দেই। কথা নহয় ক'বলৈ পাহৰিছিলে, বিহুত নহয় মোৰ লগৰ এজনী আহিছিলে ডিব্ৰুগড়ৰ পৰা, মানে আমাৰ ঘৰলৈ আহিলেহেঁতেন বাৰু, মই বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে তাইও, আৰু ময়ো তাইক লগ কৰিবলৈ যাব নোৱাৰিলোঁ। আহাম হয় নামটো, তাই মানে কি কয় আহিছিলে আৰু বহুত দিন পাছত লগ কৰিব নোৱাৰিলোঁ, বেয়াই লাগি আছে বেচেৰীজনীলৈ। আৰু নহয় মোলৈ লগৰটোৰ হাতত, আজি লগৰটো আহিছিলে টাউনলৈ, তাকো লগ কৰিলোঁগৈ, আৰু তাৰ লগৰটো তাহাঁতৰ ঘৰৰ পৰাই উভতি যাবলগীয়া হ'ল। এবাৰ মোৰ ওচৰত মানে আহিব নোৱাৰিলে তাই। আগতে ভিডিঅ'ত দেখা নাই আগতে তাইক দেখুওৱা নাই, মানে তেতিয়া এবাৰ আহিছে, যেতিয়া আহিছে মই তেতিয়া ব্লগ মানে চেনেল খোলাই নাছিলোঁ ইউটিউবত। যে কি নহওক তাই মোলৈ বহুত কিউট দুটা গিফ্ট দি থৈ গৈছে, তাৰ হাতত চাওকচোন, এইটো ইমান মৰম লাগিছে। চাবি লকে দেখিছেনে, ইমান ধুনীয়া, যিটো চাগে নলগাওৱে, এইটো সজাইহে থ'ম। আৰু এটা দিছে এইডাল হেয়াৰ ৰাবাৰ, দেখিছে, আজিকালি এইবোৰতো বেছি ট্ৰেণ্ডত চলি আছে এইটো ৰাবাৰটো। যে কি নহওক গিফ্ট, আৰু এইটো বেছি মৰম লাগিছে মোৰ মানে। থেংক ইউ ছ' মাছ আহাম, আৰু ৰিয়েলি চৰি মানে লগ কৰিব নোৱাৰিলোঁ তোমাক, বেয়া লাগিছে, নেক্সট টাইম লগ কৰিম। আৰু আই হোপ তাই অসমীয়াটো বুজি পালেই হ'ল, মানে তাই আছামিজটো ইমান ভালকৈ বুজি নাপায়, হিন্দী বেছি মানে হিন্দীতে কথা পতা হয় তাইৰ লগত। যে কি নহওক বুজি পাব আৰু মই ভাবোঁ। একদম মানে বহুত ভাল লাগিছে মোৰ গিফ্টকেইটা। থেংক ইউ ছ' মাছ। আকৌ এবাৰ হেল্ল', দেখিছেনে কক আৰু কক' ক'লা, আৰু এফালে ক্ৰীম ৰোল লৈ আহিছিলোঁ, বহুত দিন পাছত ক্ৰীম ৰোল খাম, মানে আগতে বহুত ভাল পাওঁ সৰুতে হৈ থাকোঁতে ক্ৰীম ৰোল, এতিয়া ইমান ভাল নলগা হ'ল, ভাবিলোঁ আজি দেখিলোঁ আকৌ খাবলৈ মন গ'ল, লৈ আহিছোঁ, এতিয়া খাই লওঁ। মই ঠাণ্ডা গৰমত আহিছোঁ হয়নে। এভৰিৱান, অকণমান শুই ল'লোঁ, কেকটো ডেক'ৰেশ্যন কৰাই নাই, একো কৰাই নাই, শুই উঠিছোঁ, মুখখন ধুই আহিছোঁ এতিয়া। আৰু এতিয়া নহয় মই লাল চাহ একাপ পাতি থৈছোঁ, চাহকাপ খাই লওঁ, তাৰপিছতহে মই কেক ডেক'ৰেশ্যন কৰিম। চাহকাপ খাই লৈছোঁ হা। গৰম লাল চাহ, আৰু মই গাখীৰ চাহ নাখাওঁ বুলি খুব লাল চাহে খাওঁ মানে, আৰু লাল চাহ খাওঁ আৰু উইদাউট চেনি নাখাওঁ মানে মই চাহত। জলপান এনেকৈ কিবাকিবি এইবিলাকৰ লগত চেনি খাওঁ, কিন্তু মই চাহত কেতিয়াও চেনি নাখাওঁ। আৰু এতিয়া মই চাহ খাম ক্ৰীম ৰোলৰ লগত, এটা খালোঁ, আৰু পপ এটা আছে, এইটো যিটোলৈ থৈ দিম, যিটো শুই উঠাই নাই, উঠিলে তাক দিম আৰু চাহ। ঠিক আছে, মই খাই লওঁ। মোৰ কেক ডেক'ৰেশ্যন কৰা হৈ গ'ল, এতিয়া ওলাই মেলি যাবহে লাগে। আৰু দেখিছেনে কেনেকুৱা লাগিছে ক'ব, একদম চিম্পুল সহজ উপায় থৈ দিছোঁ। আৰু কেক বৰ্ডখন যে 1 পাউণ্ডৰ বৰ্ড মোৰ ওচৰত নাই, সেইটো কাৰণে 2 পাউণ্ডৰ বৰ্ডতে মই বনাবলগীয়া হ'ল। ঠিক আছে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব প্লিজ কেনেকুৱা লাগিছে। এতিয়া আমি জাহ্নৱী আৰু মই যিটো গৈ আছোঁ এনিভাৰ্চাৰী পাৰ্টিৰ কাৰণে গৈ আছোঁ। কেকৰ কি হ'ব মানে 1 পাউণ্ডৰ বক্স আছে, খালি 2 পাউণ্ডৰ নাই মানে, সেইটো কাৰণে অৱস্থা চব বলিয়া হৈ যাব। ফাইনেলি আমি পালোহি এতিয়া শিল্পিকাহঁতৰ ঘৰ, আৰু কেকৰ পেকিং দেখি চবে আচৰিত দেখিছে, আৰু চবে চাইছে, সেইটোৱে কৈছে যে ডাবই চাবই খোৱাহি চোৱাহি আহিলি যে এনেকৈ বুলি কৈছে। এয়া চাহ দিছোঁ, এয়া ভুজিয়া, এয়া পাপৰ, এয়া ৰিং পাপৰ, এয়া চব আমাৰ বনাইছে মানে, এয়া খৰি হৈছে শিল্পিকাৰ শাহু মা, বহি আছে আমাৰ লগত। ঠিক আছে, আমি তেতিয়াহ'লে এতিয়া চাহটো খাই লওঁ, আৰু আপোনালোকেও চাহ খাই লওক। তাইৰ হাজবেণ্ড মানে শিল্পিকাৰ হাজবেণ্ড আহি পোৱা দেৰি হ'ব, চ' আমি তাইক বহুত জোৰ কৰি কেকটো কাটিবলৈ কৈছোঁ, তাই কাটিব মন নাই মানে, কিয়নো অকলে বেয়াও পাইছে, আৰু তাৰো বহুত দেৰি হ'ব, এতিয়া অলৰেডি 10টা বাজিলেই, সেইটো কাৰণে আৰু তাই কাটি দিব লৈছে। আৰু মোৰো ফাৰ্ষ্ট এনিভাৰ্চাৰী এনেকুৱা হৈছিলে, এইবাৰো এইটো হৈছে ছিক্স এনিভাৰ্চাৰী, আৰু মোৰ ফাৰ্ষ্ট এনিভাৰ্চাৰীতে যিটো এনেকৈ আহি পোৱাহি নাছিলে, বহুত দূৰলৈ গৈছিলে সেইদিনা, আজিও মোৰ নিচিনা একেই অৱস্থা হৈছে তাইৰো। একো নাই আৰু, বিয়া পতাৰ পিছত আৰু এইবিলাক থাকেই। হেপী এনিভাৰ্চাৰী দেই, থেংক ইউ দেই, হেপী এনিভাৰ্চাৰী ক'ব নালাগে, নক'ব হৈছে গানা ভাইলে হ'ল আৰু এইটো ধুনীয়া হৈছে।
কাটি মেলি খালোঁ, খাই বৈ আজৰি এফালে খানাত বহিলোঁ। আমি খাই লৈছোঁ আৰু তাই ৰখি দিছে হাজবেণ্ডৰ, নহ'লে বেয়া হ'ব। আজৰি হৈ বহি আছোঁ আৰু এইফালে চব আড্ডা বহিছে আৰু এইফালে এনিভাৰ্চাৰী মানে মালিক আহি পোৱাহি নাই, ৰৈ ৰৈ আৰু ভাগৰিছোঁগৈ আৰু ভাবিয়ে পোৱা নাই যাওঁগৈ নে কি কৰোঁ। তামোলে আৰু এখন খাই লওঁ, এখন তামোল খালোঁ, মজা লাগিলে আৰু এখন খাই লওঁ। দাঁতৰ অৱস্থা নাইকিয়া হৈ গৈছে, হ'লেও আৰু চুঙে ধপাতে খাওঁ নহয়, গম পায় নাই, খালীকৈ নাখাওঁ নহয়। খানাটো খাই টেষ্টি লাগিলে, অকণমান দেৰি চাওঁ ৰৈ মেলি যাম আৰু টকা। হেল্ল' এভৰিৱান, আমি এতিয়া ঘৰত যাব ওলাইছোঁ আৰু তাই আমাক আগবঢ়াব ওলাই আহিলে। পদূলি ৰখি আছে আৰু বেয়াই লাগিছে তাইলৈ আজি, মানে হ'লেও আৰু এৰি থৈ যাবই লাগিব। 12টা বাজিব হ'ল, বহুতেই বেছি দেৰি হ'ল। ঠিক আছে, বাই বাই। আমি এতিয়া ঘৰ আহি পালোহি আৰু ময়ো ফ্ৰেছ হৈ মেলি শুব লৈছোঁ। বহুত বেছি দেৰি হ'ল, মানে 12:30 মানে বাজিব হ'ল আৰু মানে তাই হাজবেণ্ডলৈ ৰৈ দিছিলোঁ ন, অকণমান টাইম লগ পামেই নেকি বুলি। এতিয়া খালি আমাৰ গাঁৱতে সোমাই আহোঁতে, মানে আমাৰ গাঁৱৰ ৰাস্তাতহে, আমি ঘৰৰ পৰা ওলাই আহোঁতে ৰাস্তাতহে তাক লগ পাই থৈ আহিছোঁ মানে। যে কি নহওক আৰু এনিভাৰ্চাৰী খানাটো বহুত ধুনীয়া বনাইছিলে তাই। চিকেন বনাইছিলে, শুকান চব্জি 2খন বনাইছিলে, দালি বনাইছিলে, পাপৰ আৰু আচাৰ, নেমু চেমু, মানে চব আৰু বহুত ধুনীয়া লাগিলে খানাটো। থেংক ইউ ইমান ধুনীয়া খানা এটা খোৱাৰ কাৰণে। আৰু এনিভাৰ্চাৰী আকৌ এবাৰ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল দুয়োটা। আৰু এনেকৈয়ে মানে ভালকৈ হাঁহি ধেমালি কৰি দুয়োটা আগবাঢ়ি যা, জীৱনটো পাৰ কৰিলেই হ'ল এনেকৈ সুখ শান্তিয়ে। ঠিক আছে তেন্তে এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, গুড নাইট, লাভ ইউ অল।